হাই গাইজ, টেষ্ট অফ নৰ্থ ইষ্টৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এইটো বহুত দিনৰ পৰা মোক ভাইটি এজনে কৈ আছিলে ভিডিঅ'টো কৰিলোঁ। বিশেষ একো নাই, চিম্পুল এটা ৰেচিপি। গাহৰি মাংস নাগা ষ্টাইল কাৰী এটা বনাম বুলি ভাবিছোঁ। নাগা ষ্টাইল গাহৰি মাংস কিদৰে বনাওঁ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নাগা ষ্টাইল গাহৰি মাংস বনাবলৈ এয়া লাই শাক লৈছোঁ, এটা বিলাহী কাটি লৈছোঁ, আদা নহৰু আৰু অলপ জালুকৰ গুড়া আৰু এটা ভোট জলকীয়া আৰু এইফালে অকণমান গাহৰি মাংস। সেইটো গাহৰি মাংসটো মেইন, গাহৰি লাগিবই। সেয়া অলপ গাহৰি মাংস। কেৰাহীখন অকণমান গৰম হওঁতেই তেল চেল নিদিয়াকৈ মাংসখিনি দি ল'ব, লগতে অকণমান নিমখ দিব। নিমখ দি অলপ সময় ভাজি ল'ব। এতিয়া কাটি থোৱা বিলাহীটো দি দিব, দি আৰু অলপ সময় ভাজি ল'ব তেল নোলোৱালৈকে। এতিয়া আদা নহৰু পেষ্ট দি দিব আৰু লগতে কাটি থোৱা ভোট জলকীয়াটো দি অলপ সময় ভাজিব। পিচি থোৱা জালুকৰ গুড়াখিনি দি দিব আৰু লগতে অথনি ক'বলৈ পাহৰিলোঁ আপোনালোকক, গাজ টেঙা, নাগা ষ্টাইল মাংসত গাজ টেঙা নহ'লেতো নহ'বই। অলপ গাজ টেঙা দি দিব। গাজ টেঙা দি অলপ সময় ভাজিব। এইখিনিতে এটা কথা মনত ৰাখিব, মই ভাজিছোঁ যদিও মই ইয়াত তেলৰ ব্যৱহাৰ কৰা নাই। আপোনালোকক তেল ব্যৱহাৰ নকৰিব। এতিয়া অলপমান গৰম পানী দি অলপ সময় উতলিবলৈ দিব। মাংসখিনি ভালদৰে সিজিছে, পানীও উতলিছে। এতিয়া কাটি থোৱা লাই শাকখিনি দি দিব। দি 5 মিনিটমান সময়ৰ বাবে ঢাকোন লগাই সিজিবলৈ দিব। এতিয়া চাওঁচোন কি হৈছে। হৈ গৈছে, লাই শাকখিনিও সিজিছে, মাংসখিনিতো অলৰেডি সিজিছেই। ধুনীয়া এটা স্মেল ওলাইছে। আমাৰ নাগা ষ্টাইল গাহৰি মাংস ৰেডি। ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক। চ' গাইজ, আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চাই থাকিব টেষ্ট অফ নৰ্থ ইষ্ট এণ্ড এণ্টাৰটেইনমেণ্ট। থেংক ইউ।